ओम गंगेश यमुने चैव गोदावरी सरस्वती नर्मदे सिन्धु कावेरी जले अस्मिन् सन्निधिं कुरु मत्स्यमुद्रा सिद्ध धीनमुद्रा मृदिकित शंख चक्र गदापद्मं वनमाला विभूषित मम ओम भू स्वाहा ओम भुव स्वाहा ओम स्वाहा पर प्रक्षल्य ओम अपो मयो भुव स्थान धातन महिरनय चक्षुषम जब शिव तमर सदस्य भाजयत हन उषातिरिव मातर तस्मरंग माम वजस्य खेय जिन्नथ अपजन अथासन ओम ओम अपो मयो भुव स्थान धातन महिरनय चक्षुषम जब शिव तमर सदस्य भाजयत हन उषातिरिव मातर तस्म अरंग माम वजस्य खेय जिन्नथ अपजन अथासन ओम ओम यज्ञ पवित्रं परमं पवित्रं विरास्पतिर्जत् सहजं पुरस्ताद् आयुष्यमग्रं प्रतिमुंस शुभ्रं यज्ञ पवित्रं बलमस्ततेज ओम पवित्र जीर्णं यदि वर्ण जीर्णं हय वेदान्त मध्ये पुरुष प्रधानम आयुष्यमग्रं प्रतिमुंस शुभ्रं यज्ञ पवित्रं परिवर्जयामि এই লগুণডাল মই এতিয়া পৰিবৰ্জন কৰিলোঁ আৰু এডাল নতুন লগুণ মই পৰিধান কৰিলোঁ। মই এডাল পৰিবৰ্জন কৰাৰ আগতেই এডাল পিন্ধি লৈছোঁ, তাৰপিছতে এডাল এতিয়া পৰিবৰ্জন কৰিম আৰু এই পৰিবৰ্জন কৰাৰ পিছত নিয়ম অনুসৰি ইয়াৰে এডাল গুণ এটা সূতা বা এটা গুণ বুলি কোৱা ইয়াত 6টা গুণ থাকে, ইয়াৰে এটা গুণ ছিঙি দিব লাগে। আচ্ছা, এটা গুণ বাৰু ছিঙিম, কিন্তু আজি প্ৰথমতে একেবাৰতে লগুণটো ছিঙিব পাৰোঁ নেকি চাওঁ। যিহেতু এই লগুণটো মই বিসৰ্জন কৰিছোঁ, নতুন লগুণ কিন্তু মই পৰিধান কৰিছোঁ। মই এইটো বিসৰ্জন মই লগুণ বিসৰ্জন কৰা নাই, মই নতুন লগুণটো পৰিধান কৰি উঠি পুৰণাটো মই সলাইছোঁ, কাৰণ এইটো মই অস্পৃশ্য জ্ঞান কৰিছোঁ বা এইটো লগুণ মই যেন ভাবা নাই আৰু মোৰ বৰ্তমান এইটো মই সলোৱা নতুন এটা লগুণ পৰিধান কৰাৰ মোৰ ইচ্ছা হৈছে। কাৰণ ইয়াত যি লগুণত যি বেদমন্ত্ৰ থাকে, এই বেদমন্ত্ৰখিনি কিবা কাৰণত মই অপবিত্ৰ হোৱা যেন লাগিছে, যাৰ কাৰণে নতুনকৈ মই আৰু এই লগুণত বা যজ্ঞ পবিত্ৰত মই নতুনকৈ বেদমন্ত্ৰ পাঠ কৰিছোঁ আৰু সেয়ে নতুন বেদমন্ত্ৰ পাঠ কৰা লগুণটো পিন্ধিছোঁ কাৰণে মই পুৰণিটো উলিয়াই আনিছোঁ। এতিয়া একেবাৰতে ছিঙিবলৈ চাম। ছিঙিব পাৰিছোনে চিন বহি গৈছে আঙুলি, দেখিছে। গতিকে বেদ এখনক বেদৰ মন্ত্ৰ থকা সূতা এডাল এটা চেৰিতে ছিঙি দিব নোৱাৰি। সেয়ে আমি এটা গুণ এটা সূতা ছিঙি দিওঁ আৰু এডাল সূতা ছিঙোতেও কিমান সময় যাব চাব। ছিঙিলোঁ, কিন্তু সময় গৈছে, কিন্তু এই 6ডাল গুণ একেবাৰতে ছিঙিব নোৱাৰি। এতিয়া লগুণ সম্বন্ধীয় কথাখিনি ক'বলৈ গৈ আছোঁ, আহক। লগুণ কি? নমস্কাৰ। বহুদিনৰ পিছত আজি পুনৰ এটি নতুন আধ্যাত্মিক বাৰ্তালৈ আহিছোঁ আৰু আজিৰ বাৰ্তাৰ বিষয়বস্তু হৈছে যজ্ঞপৱিত বা লগুণ। এয়া যে আমি লগুণ পিন্ধিছোঁ, এইটোকে যজ্ঞপৱিত বুলি কোৱা হয় আৰু এই পবিত্ৰ যজ্ঞপৱিতটোকেই আজি 2-3 দিনমান আগত নিজকে ব্ৰাহ্মণৰ ল'ৰা বুলি কৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত লগুণ ছিঙি তেওঁ এটা এনেকুৱা আদৰ্শ দেখুৱাবলৈ চালে যে তেওঁ জুবিন গাৰ্গৰ মতে তেওঁ কোনো জাতি নাই, ধৰ্ম নাই, গতিকে তেওঁ কাকো নামানে, এনেকুৱা ধৰণৰ এটা বিতৰ্কিত কথা কৈ লগুণডাল তাত ছিঙি দিলে। আৰু এইটোৰে তেওঁ এইটোৱে প্ৰতিপন্ন কৰাব চালে বা অন্য লোকসকলক এইটো দেখুৱাব খুজিলে যে ব্ৰাহ্মণৰ এই লগুণটোৱে তাৰমানে এটা পৈতৃক সম্পত্তি। গতিকে ব্ৰাহ্মণসকলৰ লগুণটোত মানে বহুত কিবা কানি সাংঘাতিক কথা আছে, ব্ৰাহ্মণসকলে এই লগুণটোৰ কাৰণে বহুত কিবা কানি কথা কৰি থাকে। গতিকে তেওঁ পাৰিলে আমাৰ ব্ৰাহ্মণ কুলৰ মানুহখিনিক এটা হেয় প্ৰতিপন্ন কৰাৰ যেন প্ৰচেষ্টা, এনেকুৱা যেন আমাৰ ধাৰণা হ'ল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য বা মৃত্যুক লৈ আমিও সন্দিহান হৈ আছোঁ বা তেখেতে অতি শীঘ্ৰে ন্যায় পাওক বুলি আমাৰো একেই দাবী থাকিব চৰকাৰৰ ওচৰত, বা তেখেত অমৰ হওক, তেখেতক লৈ বিভিন্ন ধৰণৰ ভিডিঅ'ও নিৰ্মাণ কৰিছোঁ মই। মৃত্যুৰ পিছতে আমিও শোকাকুল হৈ আছোঁ, আজিও আৱেগিক হৈ আছোঁ, আজিও তেখেতৰ
ভিডিঅ' তেখেতৰ গান শুনিলে আমাৰ মন প্ৰাণ বেয়া লাগি যায় বা কিমানবাৰ কান্দিছোঁ হিচাপ নাই কিন্তু কথা হ'ল জুবিন দাৰ আদৰ্শ অকল লগুণটোতে আছে জানো বা তেওঁৰ লগুণটো ছিঙি দিয়াৰ লগে লগে জুবিন গাৰ্গৰ গোটেই আদৰ্শখিনি ল'ব পাৰিব জানো জুবিন গাৰ্গে এটা সময়ত কৈছিলে মোৰ কোনো জাতি নাই ধৰ্ম নাই বৰ্ণ নাই এনেকুৱা ধৰণে কৈ তেওঁ লগুণ ছিঙিছিলে এখন চিনেমাতো তেওঁ হয়তো দেখুৱাইছে কিন্তু সেই বুলি তেওঁ জানো ভগৱানক অবিশ্বাস কৰিছিল তেওঁ দেখোন কামাখ্যা মন্দিৰক লৈ বা কামাখ্যা মাতাক লৈ তেওঁ গানো নিৰ্মাণ কৰিছিল কামাখ্যা দেৱীৰ প্ৰশংসাসূচক গান তেওঁৰ গানত কেইবাবাৰো শুনিছোঁ তেওঁ এই বলি বিধানৰ বিৰোধিতাও কৰিছিল তেওঁৰ হাততে এটা শিৱৰ টাটু আঁকিছিল গতিকে তেওঁতো ভগৱান বিদ্বেষী নাছিল লগুণটো ছিঙা মানেতো বামুণক বিদ্বেষী কৰাৰ দৰে হ'ল কিন্তু এটা সময় এনেকুৱা আছিল যি সময়ত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ প্ৰত্যেকেই লগুণ ধাৰণ কৰিছিল আৰু সময়ৰ সোঁতত ব্ৰাহ্মণসকলে শিক্ষা দীক্ষা দিয়াৰ ব্যৱস্থা কৰি ৰাখিলে আৰু ক্ষত্ৰিয়সকলে যুদ্ধ বিগ্ৰহ কৰিব লাগে কাৰণে তেওঁলোকে লগুণ পৰিহাৰ কৰিলে বৈশ্যসকলে বেহা বেপাৰত যাব লাগে কাৰণে লগুণ পৰিহাৰ কৰিলে আৰু শূদ্ৰসকলে খেতি বাতি ঘৰ নিৰ্মাণ এইবিলাক কৰিব লাগে কাৰণে তেওঁলোকেও এই লগুণটোক সন্মান সহকাৰে ৰাখিব নোৱাৰিব বুলি ধাৰণা কৰিয়ে হয়তো লগুণ পৰিত্যাগ কৰিছিল কিন্তু লগুণ লোৱা মানে আমি এনেকুৱা এটা বিশেষ অধিকাৰ পোৱা নাই বা বিশেষ উচ্চ আসনো ল'ব নাই লগুণ হৈছে লগুণটো লোৱাৰ পিছত কিছুমান নীতি নিয়ম শৃংখলাৰ মাজত থাকিব পাৰিলে ভাল বা থাকিব লাগে কাৰণ এই লগুণৰ এই যি দুটা গাঁঠি দেখিছে ইয়াতে এয়া যে দেখিছে ইয়াত এক জলেৰ অন্তৰত এই দুটা গাঁঠিতেই থাকে বেদ মন্ত্ৰ অৰ্থাৎ আমাৰ যি সনাতন সংস্কৃতিৰ 4খন বেদ যজুৰ্বেদ সামবেদ অথৰ্ববেদ ঋগ্বেদ আৰু এই বেদেইতো আমাৰ মেৰুদণ্ড বেদৰ পৰাইতো সনাতন সংস্কৃতি বা সনাতন সংস্কৃতিৰ গোটেই কথাখিনিতো বেদৰ পৰাই আহিছে বা বেদতেই আছে গোটেইখিনি কথা নিহিত হয় গতিকে এটা লগুণ ছিঙি সমাজৰ আগত দেখুৱাব যায় গৈ তেওঁ মানে এনেকুৱা এটা ব্যৱস্থা কৰি দিলে যে ব্ৰাহ্মণসকলকো বিদ্ৰোহী কৰি দিয়ে বা এটা হেৰি মাজত আচলতে জাতি বুলি কোনো কথা নাই জুবিন গাৰ্গৰ কথাটো আছিল আৰু আমিও নাভাবোঁ যে কিবা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ জাতি আচলতে আটাইতকৈ শ্ৰেষ্ঠ জাতিটো হৈছে মানৱ জাতি কিন্তু লগুণটো ছিঙি দিয়াৰ লগে লগে এনেকুৱা এটা কথা হয় যে লগুণ ছিঙিব পৰাটো ডাঙৰ কথা নহয় এডাল সূতা বুলি যিসকলে ভাবে তেওঁলোকে লগুণ ছিঙক কাৰণ তেওঁলোকে তাৰ মূল্যটো নুবুজে কিন্তু লগুণডাল ছিঙাৰ লগে লগে আপোনালোকে এইটোও কৰিলে যে বেদক ছিঙিলে বা বেদক চিৰিলে বেদ 4খনক আপোনালোকে অপমান কৰিলে আৰু যিসকলে এই লগুণডালক লৈ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰে তেওঁলোকেও যেন বেদকে অপমান কৰি আছে তেনেকুৱাহে বুজায় ইয়াত কোনো ব্ৰাহ্মণসকলক নুবুজায় যে লগুণ আছে লগুণ আপোনালোকেও পৰিধান কৰিছিলে বা কৰিব পাৰে যদি বেদখনক বেদৰ মন্ত্ৰক বা বেদৰ কথাবিলাক যদি সৰগত কৰিব পাৰে তেতিয়াহ'লে লগুণ ধাৰণ কৰক কোনো কথা নাই এটা সময়ত জনক নন্দনী সীতা দেৱীও সন্ধ্যা গায়ত্ৰী কৰিছিল বা ৰামচন্দ্ৰও ক্ষত্ৰিয় হ'লেও তেওঁ গায়ত্ৰী জপ কৰিছিল বা লগুণ তেওঁলোকৰো আছিল তেওঁলোকৰ দিনত তেওঁলোক ভগৱান তুল্য আছিল তেওঁলোকে লগুণৰ মৰ্যাদা বুজি পাইছিল আৰু এই লগুণতে আছে আমাৰ 9টা গুণ বুলি যে কয় 9টা দেৱতাৰ অধিপতি লগুণটো লগুণ নহয় আচলতে 9টা গুণ ধাৰণ কৰিছোঁ ইয়াত প্ৰত্যেকজন মানুহে আচলতে সম জম তপ মানে সংযমী হৈ থাকিব লাগে নিজকে দমন কৰিব ৰাখিব পাৰে লোভ মোহ কাম এইবিলাক থাকিব নালাগে লগুণ লোৱাৰ পিছত আৰু লগুণত থাকে 9টা দেৱতাৰ অধিপতি একাদিক্ৰমে ব্ৰহ্মা অগ্নি নাগ পিতৃ প্ৰজাপতি চন্দ্ৰ বসু যজ্ঞ আৰু শিৱ গতিকে এনেকুৱা আপোনালোকে বাৰু এই দেৱতাসকলক অপমান কৰিব নেকি এই লগুণ এটা ছিঙাৰ লগে লগে যিটো তুচ্ছ তাচ্ছিল্য হ'ল তাৰমানে দেৱতাসকলক আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰাৰ দৰে হৈছে গতিকে মন্তব্যখিনি এইকাৰণে দিব লগা হ'ল পৰৱৰ্তী সময়ত লগুণ ছিঙাৰ দৰে যাতে হেৰি নহয় এইকাৰণে কৈছোঁ লগুণ ছিঙি পেলাই কোনো জাতি এটাক অপমান কৰা নাই লগুণ ছিঙি পেলাই অকল বেদ 4খনকহে অপমান হৈছে বা ভগৱানসকলকে অপমান কৰা হৈছে গতিকে জুবিন গাৰ্গৰ এনেকুৱা আদৰ্শ নাছিল আৰু নতুনকৈ এটা আদৰ্শ হৈছে যে এইবাৰ দীপাৱলীত বোমা বৰ্জন কৰিব লাগে অতি সুন্দৰ কথা দীপাৱলীত বোমা বৰ্জন কৰা মানে ভাল কথা কাৰণ আচলতে বোমাটো নাছিলে আদিম যুগত আছিলে শব্দত ধ্বনি হ'ব লাগে টপত ধ্বনি হ'ব লাগে শব্দত ধ্বনিটো আচলতে প্ৰাকৃতিক আছিল এটা সময়ত কিন্তু আজিৰ তাৰিখত কেমিকেল বা কিছুমান কেমিকেলৰ জৰিয়তে বা মানে যি বায়ুমণ্ডল দূষিত কৰিব লগা কিছুমান পদাৰ্থৰে বোমা নিৰ্মাণ হয় তৎসত্ত্বেও আমিও সেই তেতিয়ালৈকে এগ্ৰী আছিলোঁ যে বোমা হেৰি হওক বা এইবাৰ কমচে কম বন্ধ হওক ঠিকে আছে বাৰু সেইটো কথাও ঠিকে আছে কিন্তু অসমীয়া সংস্কৃতিৰ লোকসকলেতো বা বৰপেটা মহানগৰীত যি থলুৱা সংস্কৃতিৰে বা থলুৱাভাৱে নিৰ্মাণ কৰা বোমা
বন্ধ কৰাৰ কাৰণে এটা দল মিয়াৰ দল এটা আগবাঢ়ি আহিছে এইটোতো একেবাৰে অশোভনীয় কথা আজি আমাৰ সনাতন সংস্কৃতিক মিয়াৰ দলে কিয় আমাক বাৰি কৰি ৰাখিব মিয়াসকলে আমাৰ সংস্কৃতিৰ ওপৰত কিয় হাত দিব আমাৰ ধৰ্মীয় সংস্কৃতিৰ ওপৰত মিয়া জাতিয়ে কেনেকৈ আগবাঢ়ি আহিব গতিকে মই এইটোৱে ক'ব খোজো যে শব্দধ্বনি এইবাৰ বৰ্জন কৰক ঠিকে আছে কিন্তু এই শব্দধ্বনি বৰ্জন কৰাৰ নামত আমাক মিয়াসকলে কিয় দমন কৰিব এই দমন কৰা প্ৰক্ৰিয়াটোত আমি একেবাৰে ক্ষুণ্ণ হৈছোঁ পৰৱৰ্তী সময়ত আচলতে আমি কালী পূজাতনো দীপাৱলী কিয় কৰিব লাগে বা শব্দধ্বনি কিয় হ'ব লাগে এই কথাখিনিও ক'বলৈ চাম শব্দধ্বনি কিন্তু হ'ব লাগে কালী পূজাত শব্দধ্বনি হ'ব লাগে আৰু আগতে আদিম যুগত বা প্ৰাচীন কালত শব্দধ্বনিটো হৈছিল প্ৰাকৃতিক শব্দধ্বনি কিছুমান প্ৰাকৃতিক গছতে পোৱা যেনেকৈ পমা গছৰ এটা ফল লাগে যিটো ফল আগতে এই বাঁহেৰে বাতুলি এইটো এটা আমাৰ নলবৰীয়া ভাষাত এটা হেৰি আছিলে আৰু বাটলি গোট বুলি কয় বা এনেকুৱা ধৰণৰ কিছুমান তপধ্বনি আছিল যেনেকৈ আহোম যুগৰ যি তপধ্বনি আছিল শিলৰে নিৰ্মিত তপধ্বনি সেই হেৰিত যুদ্ধ হৈছিল তাত কোনো কেমিকেল নাছিল আৰু কেমিকেলটোৱে আচলতে ক্ৰমশ আমাৰ প্ৰাকৃতিকভাৱে বা প্ৰকৃতিখনকো আঘাত হানি আছে এইটোত ময়ো বিৰোধী কৰোঁ যে পাহাৰৰ শব্দধ্বনি হ'ব নালাগে কিন্তু কালী পূজাৰ দিনা শব্দধ্বনি হ'ব লাগে আৰু আমাৰ সনাতনী সংস্কৃতিত মিয়াৰ দলে আমাক দবদবাব নোৱাৰে এইটোত মই একেবাৰে পৰিপন্থী নহয় আপোনালোকে বিষয়খিনি বিচাৰ কৰি চাব কেনেকৈ কি কৰে কিন্তু 100বাৰ কওঁ 100বাৰ এইটোৱে খাটো বা 100বাৰ এইটোৱে প্ৰতিবাদ কৰোঁ জুবিন গাৰ্গে ন্যায় পাব লাগে জুবিন গাৰ্গৰ আত্মাই অমৰত্ব লাভ কৰিব লাগে আৰু জুবিন গাৰ্গৰ আদৰ্শখিনিক যাতে বেয়া পথত নাযায় সেইটোৰ ওপৰতো গুৰুত্ব দিব লাগে নমস্কাৰ